নমস্কাৰ, মোৰ নাম শ্ৰী লিটু চেতিয়া। মোৰ লিটু আছাম চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু থাম্বনেইলত দেখি নিশ্চয় আপোনালোকে সকলোৱে গম পাইছে ভিডিঅ'টো কেনেকুৱা হ'বলৈ গৈ আছে। আৰু পূৰা মানে গৰম পৰিছে, পূৰা গৰম উঠিছে। আপোনালোকে কমেণ্ট এটা কৰিবচোন গৰম কেনেকুৱা হৈছে আপোনালোকৰ জেগাত। আৰু ভাবিলোঁ এনেই থকাতকৈ ঘৰতে এনেকুৱা চেলেঞ্জ এটাকে কৰোঁ। কৰি পোৱা নাই মানে, বেয়া হ'বও পাৰে, ভুল বান্ধি কৰি দিব বেয়া হ'লে। আৰু লগৰকেইটা ধুনীয়াকৈ এতিয়া আহি আছে, ওলাই মেলি মোক ফোন কৰিছিলে, এতিয়া আহি আছে। আৰু এটা কথা, চেনেলটো নেমু হ'ব, নেমুৰ তাৰপিছত যোনে মানে যোনটো ফাৰ্ষ্ট পাব, যোনে খাই শেষ কৰিব প্ৰথমতে পাৰিব, তেওঁ 100 টকা পাব। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া দেখিছে নেমু ধুনীয়াকৈ লৈ আনিছোঁ, আৰু ধুনীয়াকৈ এয়া কাটি আছে। আৰু এয়া কাটিলে হৈ গ'ল, আৰু ইও কাটি আছে ধুনীয়াকৈ। এয়া হৈ গৈছেগৈ, চাবা দেই ভালকৈ হাত কাটিব। আৰু ধুনীয়াকৈ দেখিছে নাই, এভাগ ধুনীয়াকৈ কাটি হৈ গ'ল। এভাগ দেখিছে নাই, এভাগ। আৰু এতিয়া আমি লাহেকৈ ষ্টাৰ্ট কৰোঁ, আৰু ভিডিঅ'টো চাই থাকক। আৰু যোনে জিকিব এইটো সোনকালে প্ৰথমতে খাব পাৰিব। তেতিয়া এইটো 100 টকা দেখিছে ধুনীয়াকৈ, এইটো 100 টকাটো আমি ওচৰতে থৈ দিম, সি কিন্তু ডাইৰেক্ট পাবই। আৰু ভিডিঅ'টো চাই থাকক, আমি খাওঁ তেনেহ'লে। 1 2 3 গো। ইয়াৰ 5 পিচমান আছে, ই বোলে আৰু খাব নোৱাৰে। মই নোৱাৰোঁ দেই, নোৱাৰে। টেমাটোকে ধৰি থাকে, মই আছিলোঁ দে গাইছ। যা চেণ্ডেলটো পিন্ধি ল। ললোহি দেই গাইছ, এইটো 5 পিচমান আছে। এয়া চাওক, এইটো জিকিব এতিয়া মোতকৈ। গাইছ নোৱাৰিছোগৈ আৰু মই। আৰু ইয়াৰ আছে 2 পিচমান, আৰু যেনে তেনে খাওঁ। হ'বই এতিয়া। চাওঁ খা কিবা। এইটো ইমানখিনি আছে, ইমান আছে। ইয়া এই কি পিচ মই হাঁহ মানিলোঁ আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। ফাৰ্ষ্ট টাইম আমি এটা কৰি চাইছিলোঁ, যদি ভুল হৈছে ক্ষমা কৰি দিব। কেনেকুৱা লাগিলে খাই? বঢ়িয়া। আৰু তোৰ কেনেকুৱা লাগিলে? মোৰ বঢ়িয়া। গোটেইখিনি খাই দিলোঁ, পেট পুৰি। আজি ভিডিঅ'টো কেনেকুৱা লাগিলে লাইক এটা কৰি দিব, আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কমেণ্ট এটা কিন্তু কৰিবলৈ নাপাহৰিব।